হেল্ল' গাইজ, এতিয়া আমি এফালে ফুৰিবলৈ যাবলৈ ওলাইছোঁ। মানে ৰেডি হৈ গ'ল, এতিয়া 4টা বাজিছে। দিল্লীত তামাম ঠাণ্ডা, জেকেট পিন্ধি ল'লোঁ, টুপি পিন্ধি ল'লোঁ আৰু এইফালে চলা লগাই ল'লোঁ। চাওক ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ধামাকা হ'ব। এনেকুৱা কথালৈ গৈছোঁ, পাৰ্ক এখনলৈ গৈছোঁ, বহুত ডাঙৰ এখন পাৰ্কলৈ গৈছোঁ। এইফালে গৈ ৰেডি হৈছে, এইফালে ওলাই যাম। ওলাই আহি গ'লোঁ, চাওক এইফালে গৈ লেফ্ট ছাইডে ঘূৰিম। গাইজ, এতিয়া আমি গৈ আছোঁ ঘৰৰ পৰা নিৰংকাৰী সৰোবৰ পাৰ্কলৈ। আৰু ব'লক তাতে চাওঁ কি কি আছে পাৰ্কখনত। মই গৈছোঁ, মই এইফালে বহি লৈছোঁ, এইফালে বাইদেউ আছে আৰু এইফালে দেউতা আছে। ব'লক আমি লৈ চলোঁ এয়া এই পাৰ্কে, এইখন পাৰ্কখন চাওক, এইখন গাইজ। আজি ছানডে খুব মানুহ হয় ইয়াত, মানে ঢেৰ মানুহ হয়। এতিয়া চাওক মানুহ লাহে লাহে মানুহ ঢেৰ দেখিবলৈ পাই গৈছোঁ। আমিও আহি আছোঁ আৰু পাৰ্কৰ ভিতৰতো ঢেৰ মানুহ। তো আজি দেওবাৰ যিহেতু তেওঁ চবেই ছুটি পাইছে সকলোৱে, তো সেইকাৰণে ইয়াত ফুৰিবলৈ আহিছে। এয়া হ'ল পাৰ্কৰ মানুহে চব আহি পাই গ'লোঁ। এয়াই হ'ল নিৰংকাৰী সৰোবৰ পাৰ্ক। এয়া চব নাম লিখা আছে, তো এয়াই আমি পাই গ'লোঁ এইফালে নিৰংকাৰী সৰোবৰ পাৰ্ক। তো ভিতৰলৈ ব'লক চাওঁগৈ। গাইজ, এতিয়া আমি ভিতৰলৈ আহি গ'লোঁ, ইয়াতে চেক কৰিলে। তো এয়া চাওক পাৰ্কৰ ভিতৰৰ দৃশ্য। এয়া ভিতৰলৈ গৈ থাকোঁ ব'লক গাইজ। মানুহ দেখিছেনে কিমান? গাইজ, এতিয়া আমি আছোঁ পাৰ্কৰ ভিতৰত। এইফালেতো দেউতাই চাই আছে আৰু মই এতিয়া পাৰ্কৰ ভিতৰত আছোঁ। এইফালে চাওক পাৰ্কখন কি ধুনীয়া পাৰ্ক, মানে আমাৰ অসমততো এনেকুৱা পাৰ্ক মই আজিলৈকে দেখা নাই, কিন্তু সঁচা কথা কৈছোঁ মানে। তো চাওক কি ধুনীয়া পাৰ্ক। এইফালে চাওক কিমান ধুনীয়া মানে এটা পৰিৱেশ। এইফালে চাওক না, এজোপা গছ চাওক, মানে কি ক'ম আৰু, দিল্লী পাৰ্ক আৰু দিল্লী মানে বন চাওক, এইবিলাক ইমান ধুনীয়া, মানে আচৰিত। আপোনালোকক কওক, ইয়াত এইফালে ফুল এইখিনি আছে, ইয়াত চাওক এইবোৰ চাওক, এইবিলাক নাৰ্জী ফুল ইয়াত। তো ইয়াত চাওক কি ধুনীয়া গছ গছনি। ইয়াত চাওক গাইজ, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। মোৰতো খুব বঢ়িয়া লাগিছে, খুব ধুনীয়া লাগিছে, ভাল লাগিছে। তো এইবিলাক গছবিলাক চাওকচোন কি ধুনীয়া। কিন্তু এটা কথা, খুব ধুনীয়া ঠাণ্ডাও পৰি আছে ইয়াত, মানে ঠাণ্ডা পৰিছে। আৰু অকণমান ৰাতি হ'লে আৰু বেছি অধিক ঠাণ্ডা হ'ব, কিন্তু এতিয়া খুব এটা জোখত মানে ঠাণ্ডা পৰি আছে। তো খুব ভাল লাগিছে। তো গাইজ, আমি এতিয়া ভিতৰত মানে আমি ইয়াৰ পৰা এতিয়া যাম আৰু লাহেকৈ। তো এইফালে এইটো চাওক, তো ইয়াতে ৰাতি মিউজিকেল শ্ব' হয়, মানে ইয়াতে লাইটিং ব্যৱস্থা কৰা হয় আৰু ইয়াৰ ওপৰৰ পৰা পানী ওলাই অহা হয়। তো পানী ওলাই আহে, মানে পানী তলৰ পৰা ওলাই আহে। তো এইটো চাওক কি ধুনীয়াকৈ বনাই থৈছে গাইজ। ইয়াৰ মানে ইউনিক 5G 6th জেনেৰেশ্যন 4G চব অতিক্ৰম কৰিছে মানে এইবিলাকে। পদুম ফুলৰ আকাৰত মানে এইটো বনাই থৈছে আৰু ইয়াতে ৱাটাৰ শ্ব' হয়। ইয়াত লাইট জ্বলে আৰু পানী তলৰ পৰা ওপৰলৈ মানে উঠি আহে। তো এইবিলাক আছে দেখিছে। আৰু ইয়াত পদুম ফুল মানে পদুম ফুল ইয়াত ৰুই থৈছে। এইবিলাক পদুম ফুল, এইবিলাক মানুহে ৰোৱা পদুম ফুল। আৰু গোটেই বস্তুটো আপোনাক এইফালে এইটো দেখিছে, এইটো হ'ল এটা মানে আকৃতি হয়, এটা বগা। ইয়াত এইটো মানে পদুম ফুলৰ আকাৰত এইটো বনাই থৈছে। তো এইটো আপোনাক দেখাই দিওঁ ভালকৈ, ৰ'ব এইটো দেখাই দিছোঁ। চাওক এই গোটেই বস্তুটো পদুম ফুলৰ। এইটো মাজত যিটো দেখিছে এইটো হ'ল পদুম ফুলৰ মাজত যিটো থাকে ফুল পাহৰ। তো এই বস্তুটো তেনেকুৱাকৈ কৰিছে আৰু কিনাৰে এইটো গোটেই ছিষ্টেমটো এটা পদুম ফুলৰ আকাৰত মানে বনাই থৈছে। তো ইয়াতে বক্স লগোৱা আছে, এইকেইটা বক্স, আৰু এইফালে ইয়াতে পদুম ফুল ৰুই থৈছে। আৰু এইকেইটা হ'ল লাইট, এটা মানে ৰঙা নীলা লাইট জ্বলে এইবিলাক ৰাতি, আৰু ইয়াৰ পৰা পানী ওপৰলৈ উঠি আহে। তো এইটো এটা ৱাটাৰ শ্ব' ইয়াত দেখুওৱা হয়, ৰাতি 7টা বজাত দেখুওৱা হয়। তো এতিয়া কিন্তু ঠাণ্ডা দিন কাৰণে এইটো
বন্ধ কৰি থৈ দিয়া হৈছে। ঠাণ্ডা দিনত প্ৰায় বন্ধ কৰি থৈ দিয়া হয়। আৰু ইয়াতে এইটো ইয়াতে পদুম ফুলৰ আকাৰত এইটো আঁকি বনাই থৈছে চক। তো এয়া হ'ল নিৰংকাৰী সৰোবৰৰ ভিতৰৰ দৃশ্য। তো গোটেই ভিতৰৰ পৰিৱেশটোতো আপোনালোকে দেখিলে মানে কিমান ধুনীয়া এটা পৰিৱেশ। তো খুব ভাল লাগিছে ইয়ালৈ আহি পিনি। ইয়াৰ পৰা যাব লৈছোঁ আৰু এইটো চক দূৰৰ পৰা দেখাই দিছোঁ বস্তুটো। এইটো আমি চাবলৈ আহিছিলোঁ, তাতে আছিলে। তো এইটোৱে হ'ল নিৰংকাৰী সৰোবৰৰ মেইন আকৰ্ষণীয় বস্তুটো। এইটো পদুম ফুলৰ আকাৰত এইটো বস্তুটো বনাই থৈছে। এইটো মাজত যিটো দেখিছে এইটো পদুম ফুলৰ মাজত যেনেকৈ আমাৰ গোটা এটা থাকে, তো সেইটোৱে আৰু এইটো হ'ল গাইজ ভিডিঅ'টো শেষ কৰি বনাবলৈ চেষ্টা কৰি আছোঁ। ভাল ভিডিঅ' বনাম, ভাল ভিডিঅ' আপোনালোকক ভাল জেগালৈ লৈ যাম। ভাল অভিজ্ঞতাবোৰ আপোনালোকৰ লগত ডিছকাশ্যন কৰিম, বৰ্ণনা কৰিম, আপোনালোকে চাব। তো এটা কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টো কেনেকুৱা পালে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোৰ আশীৰ্বাদ। তো আপোনালোকৰ সেই মৰম আৰু আশীৰ্বাদ লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ। তো বাই জয় অসম।